নমস্কাৰ গাইজ, স্বাগতম জনাইছোঁ টেকনিকেল ইঞ্জি ইউটিউব চেনেলৰ। গাইজ আজি আপোনালোকৰ মাজলৈ এক নতুন ভিডিঅ' লৈ আহিছোঁ। গাইজ আজি আপোনালোকক দেখাবলৈ আহিছোঁ আপোনালোকে আধাৰ UCLৰ আইডিৰ জৰিয়তে কেনেকৈ আধাৰ কাৰ্ডৰ মোবাইল নম্বৰ সলনি কৰিব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰিবলৈ হ'লে আপোনালোকে মোবাইল নাইবা লেপটপ ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি আপোনালোকৰ ক্ৰোম ব্ৰাউজাৰৰ ওপৰত আপোনালোকৰ লিংকটো প্ৰেছ কৰি দিব। তো তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা পেজ এটা খোল খাব। এনেকুৱা পেজ খোল খোৱাৰ পিছত ইয়াত আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বহাই দিব লাগিব। আৰু ইয়াৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো আপোনালোকে কেনেকৈ বনাব পাৰিব মই ভিডিঅ' শেষত আপোনালোকক জনাই দিম। এতিয়া মই মোৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বহাই দি আছোঁ। তো ইয়াত মই মোৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বহাই দিয়াৰ পিছত এতিয়া চাইন ইনত ক্লিক কৰি দিব লাগিব। তো চাব মই ইয়াত চাইন ইনত ক্লিক কৰি দিছোঁ। তাৰপিছত চাব ইয়াত আইডিটো লগ ইন হৈ গৈছে। আইডিটো লগ ইন হৈ যোৱাৰ পিছত আপোনালোকে ইয়াত লেফ্ট ছাইডত দেখিবলৈ পাব বহুতো কেইটা অপশ্যন আছে। আৰু ইয়াত চাব ইয়াত এইটো আইডিত আপোনালোকে বেলেঞ্চটো অনলাইনত এড কৰিব পাৰিব ফোনপে' নাইবা গুগল পে'ৰ জৰিয়তে। তাৰপিছত আপোনালোকে ইয়াত চাব ইয়াত আপোনালোকে আধাৰ UCLৰ আইডিৰ জৰিয়তে 5 বছৰৰ তলৰ যিবিলাক ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালীৰ আপোনালোকৰ নতুন আধাৰ কাৰ্ডৰ কাৰণে অনলাইনত আবেদন কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাব আপোনালোকে আধাৰ কাৰ্ডৰ মোবাইল নম্বৰ নাইবা ইমেইল আইডি সলনি কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত চাব ইয়াত আপোনালোকে আধাৰ কাৰ্ডৰ এড্ৰেছটো সলনি কৰিব পাৰিব। তাৰপিছত ইয়াত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ নামটো ভুল হ'লে নামটো আপডেট কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত আধাৰ কাৰ্ডৰ এড্ৰেছটো আপডেট কৰিব পাৰিব। আৰু লগতে চাব ইয়াত বহুতো কেইটা অপশ্যন আছে। তো এই সকলোবিলাক কাম এই আইডিৰ জৰিয়তে কৰিব পাৰিব। এতিয়া আপোনালোকক দেখাই আছোঁ আপোনালোকে মোবাইল নম্বৰ আৰু ইমেইল আইডি কেনেকৈ আপডেট কৰিব পাৰিব। এই লেফ্ট ছাইডত দিয়া আছে মোবাইল নম্বৰ এণ্ড ইমেইল আইডি আপডেট। ইয়াত মই ক্লিক কৰি নিউ এপ্লাই যিটো আছে ইয়াত মই ক্লিক কৰি আছোঁ। তাৰপিছত চাব আধাৰ যিটো মোবাইল নম্বৰ আৰু ইমেইল আইডি আপডেট সেই অপশ্যনটো ইয়াত আহি গৈছে। ইয়াত চাব ইয়াত আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ নাম দিয়া আছে সেই ফুল নামটো ইয়াত বহাই দিব লাগিব। তাৰপিছত আপোনালোকৰ ফাদাৰ্ছৰ নামটো বহাই দিব লাগিব। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত বহাই দি আৰু আপোনালোকৰ ইয়াত মোবাইল নম্বৰটো বহাই দিব লাগিব। তাৰপিছত আপোনালোকৰ ইমেইল আইডিটো ইয়াত বহাই দিব লাগিব। তাৰপিছত ইয়াত চাব ইয়াত পাৰপছত দিয়া আছে আপোনালোকৰ যিটো 3 নম্বৰ অপশ্যন বোথ মোবাইল নম্বৰ এণ্ড ইমেইল আইডি আপডেট ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত চাব ইয়াত সকলোবিলাক অপশ্যন ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। স্ক্ৰল ডাউন কৰি তলফালে অহাৰ পিছত ইয়াত চাব ইয়াত আপোনালোকৰ ফিংগাৰপ্ৰিণ্টটো দিব লাগিব। তাৰ আগতে আপোনালোকৰ যিটো মান্ত্ৰা ফিংগাৰপ্ৰিণ্ট আছে সেই ফিংগাৰপ্ৰিণ্টটো আপোনালোকৰ লেপটপত লগাই ল'ব লাগিব। আৰু আপোনালোকৰ মান্ত্ৰা ড্ৰাইভাৰ যিটো আছে সেইটো ইনষ্টল কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত চাব ফাৰ্ষ্ট ফিংগাৰপ্ৰিণ্ট যিটো অপশ্যন আছে ইয়াত ক্লিক কৰি আপোনালোকে ইয়াত ফিংগাৰটো দি দিব। তাৰপিছত ছেকেণ্ড ফিংগাৰপ্ৰিণ্ট যিটো অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰি ছেকেণ্ড ফিংগাৰপ্ৰিণ্টটো আপোনালোকে ইয়াত দি দিব। ছেকেণ্ড ফিংগাৰপ্ৰিণ্ট দিয়াৰ পিছত আপোনালোকে ইয়াত চাব ইয়াত থাৰ্ড ফিংগাৰপ্ৰিণ্ট অপশ্যন দিয়া আছে। তো থাৰ্ড ফিংগাৰপ্ৰিণ্ট অপশ্যনত ক্লিক কৰি আপোনালোকৰ থাৰ্ড ফিংগাৰপ্ৰিণ্ট ইয়াত দি দিব। পিছত চাব ইয়াত ফ'ৰ্থ ফিংগাৰপ্ৰিণ্ট যিটো আছে সেইটো অপশ্যন দিয়া আছে। তো আপোনালোকে ফ'ৰ্থ ফিংগাৰপ্ৰিণ্ট অপশ্যনত ক্লিক কৰি আপোনালোকে ইয়াত ফ'ৰ্থ ফিংগাৰপ্ৰিণ্ট দিব লাগিব। আৰু এটা কথা মনত ৰাখিব আপোনালোকৰ যিটো ইয়াত ফিংগাৰপ্ৰিণ্ট দিব সেই ফিংগাৰপ্ৰিণ্ট 50%ৰ ওপৰত হ'ব লাগিব। তো মোৰ ফ'ৰ্থ ফিংগাৰপ্ৰিণ্টটো ভালকৈ ক্লিয়াৰ হোৱা নাই কাৰণে মই আকৌ ফ'ৰ্থ ফিংগাৰপ্ৰিণ্টটো ইয়াত দি দিলোঁ। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। স্ক্ৰল ডাউন কৰি তলফালে অহাৰ পিছত ইয়াত যিটো ছাবমিটেড অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ছাবমিটেড অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব লাগিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যনটো ছাকচেছফুলি ছাবমিট হৈ যাব। তো বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকক জনাই আছোঁ আপোনালোকে এইটো ইউজাৰ আইডি আৰু পাছৱৰ্ডটো কেনেকৈ লাভ কৰিব পাৰিব। মই মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নম্বৰটো দি থ'ম। তো আপোনালোকৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো লগা হ'লে মোক কণ্টেক্ট কৰিব পাৰিব। মই আপোনালোকক সবিশেষ জনাই দিম। আৰু এইটো ইউজাৰ আইডি আৰু পাছৱৰ্ডটো আপোনালোকক একদিনৰ ভিতৰত দি দিম। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল। মোৰ ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।